May I come in, sir? আহা ভিতৰলৈ সোমাই আহা। গুড মৰ্ণিং ষ্টুডেণ্ট। যিহেতু আজিও আমাৰ স্কুল বন্ধ হ'লেও আজি কিছু কাৰণত আমি বিশেষ সৰু এটা অনুষ্ঠান কৰিবলৈ বুলি তোমালোকক মাতিলোঁ। হয় ছাৰ। যিহেতু তোমালোকে জানা জুবিন দা আমাৰ সকলোৰে প্ৰিয়, আমাৰ অনুৰাগী। হয় ছাৰ। তাক লাগি আমি দুই এষাৰ কথা পাতিম। বেছি দেৰি নকৰি আমি সকলো আলোচনা কৰোঁ। হয় ছাৰ, জুবিন দা আমাৰ সকলোৰে প্ৰিয়, আমাৰ অনুৰাগী। তাক লাগি এখন সৰু আলোচনা কি এখন ডাঙৰ আলোচনাটো থাকিবলৈ পাৰিম। বাৰু ঠিক আছে, দেৰি নকৰি আমি আলোচনা কৰোঁ। প্ৰতিটো গীতৰ অৰ্থৰে যে আমাৰ জুবিন দাকহে বিচাৰি পালে মৃত্যুদণ্ডত ঠেলি দিবলৈ। জুবিন দাই গাইছিল সাগৰৰ তলিত শুবলৈ মন বুলি। সঁচাকৈ চিৰদিনৰ বাবে সাগৰৰ তলিতে শুই পৰিম। হয়, সপোনৰো অগোচৰ, কল্পনাৰো অতীত, এই মৃত্যু অমৰ হওক। হয়, জুবিন দাই অমৰ হোৱাটোৱে গোটেই অসমৰ ৰাইজে বিচাৰে। জুবিন দাই নিজে কৈছিল এটা কথা, জুবিন দাই মৃত্যু হ'লে জুবিন দাক ব্ৰহ্মপুত্ৰত উটুৱাই দিব লাগে বুলি। কিন্তু সৌ দূৰৰ বিদেশৰ সাগৰত জুবিন দাই বালিৰ লগত শুই পৰিল। এৰাও জুবিন দাই গানহে গাইছিল সাগৰৰ তলিত শুবৰ মন বুলি, কিন্তু তাক সঁচাকৈয়ে দেখোন সাগৰৰ তলিতে শুৱাই দিলে। ভগৱানেও ইমান নিষ্ঠুৰ থাকেনে? মই কৈছোঁ নহয় ল'ৰাহঁত, তেওঁ সপোনৰো অগোচৰ, কল্পনাৰো অতীত, সেই দিনটোৱে এতিয়া তেওঁক অভিশপ্ত দিন বুলি লৈ ল'লে। হয় ছাৰ, জুবিন দাই যে এই সাগৰ, নদী, পানী সেইবোৰ বহুত ভাল পাইছিল। হয়, আৰু এটা কথা, জুবিন দাই যে পানীৰ পৰা জুইৰ পৰা দূৰত থাকিব লগা হৈছিল কাৰণ জুবিন দাই অলপ অসুস্থ আছিল। তাক লৈ জুবিন দাৰ অলপো চিন্তা নহ'ল নেকি? হয়, পুতুকণৰ এইটো এটা শুদ্ধ প্ৰশ্ন, কাৰণ জুবিন দাৰ লগত আৰু কেইজনমান মানুহ আছিল, সেই কেইজনৰ ওপৰত এতিয়া সন্দেহজনক হৈ পৰিছে। হয় ছাৰ, তেখেতক কিবা বুদ্ধি কৰি জুবিন দাক মাৰি পেলোৱা নাইতো, আৰু এনেকুৱা ধৰণৰ প্ৰশ্ন এতিয়া বৰ্তমান ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। জুবিন দাক জিৰণি ল'বলৈ দিছিল ডাক্তৰে, কাৰণ জুবিন দাই অসুস্থ আছিল। এই অসুস্থতাৰ মাজত জুবিন দাই সাগৰত নামিল কেনেকৈ? হয় ছাৰ, এইটো এটা বহুত ভাবিব লগা কথা আৰু সন্দেহজনক কথা, আৰু যদিও বৰ্তমান ছ'চিয়েল মিডিয়াত সন্দেহজনক ঘটনা বুলি ভাইৰেল হৈ পৰিছে, তেন্তে অতি সোনকালে এই সন্ধান উলিয়াব লাগে। হয় লাগে। সেয়েহে অসমৰ ৰাইজে এতিয়া দাবী কৰি আছে আৰু সন্দেহ কৰিছে, এয়া মৃত্যু নহ'ব পাৰে, এয়া হত্যাকাণ্ডও হ'ব পাৰে। সেয়েহে চৰকাৰে ৰাইজৰ কথাও মান্তি হৈ কিবা এটা সিদ্ধান্ত ল'ব লাগে অসম চৰকাৰে। গতিকে আমি সৰু মানুহে দুই এষাৰ কথা ক'লোঁ, ভুল হ'লে আমাক ক্ষমা কৰিব। লগতে জুবিন দাৰ অনুৰাগীসকলে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।